Hello everyone, মই ঋতুৰাজে স্বাগতম জনাইছো আমাৰ YouTube চেনেল চেলো নেকিলৈ। লগতে আমাৰ ভিডিঅ'বিলাক চাইতো আপোনালোকে ভালেই পায়। গতিকে লাইক, শেয়াৰ আৰু কমেন্ট নিশ্চয় কৰিব। আৰু এটা কথা, এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো আমি বাহৰ তলতে কৰিলো যেতিয়া আপোনালোকক বাহৰ তলৰ পৰাই নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ। হেল্ল' কি চাই আছনো? হে নকবি আৰু হ'ব দে নকওঁ বাৰু। নহয় পুখুৰীটো মাছ কিমান আছে তাকে চাই আছো। আচ্ছা, চাই কিনো কৰিবি? মাছে নিজে আহি ধৰা দিবই নেকি? নহয় পুখুৰীটো মাছখিনি বেচিব লাগে, তাকে কিমান মাছ আছে তাকে আইডিয়াটোকে পোৱা নাই নহয়। সেইটো কথা। তাকে আমি এটা কাম কৰোঁ, ইয়াতে জাল মাৰি চাওঁ, যদি মাছ আহি যায় তোৰ হিচাপ ওলাই যাব। তাকে তই কোৱা কথাটো ভাবিয়েই নাচালো। আৰু যদি মাছ কম আহে তেতিয়া তহঁতে এসাঁজ ধুনীয়াকে দুপৰীয়া খাই দিবি আৰু মোকো দুটামান দি পঠিয়াবি ঘৰত খাবলৈ। হ'ব বাৰু, কিন্তু জাল কোনে মাৰিব? জাল কোনে মাৰিব? জাল মাৰিবলৈ মানুহ আছে নহয়। কোন? কিয়? আমাৰ কমলেশ। হে? কমলেশ জিন্দা হে? মাতি দিওঁ ৰ তাক। কমলেশ, কমলেশ। কমলেশ গৈছো। ফেলা জালখন লৈ আহি আছে। সেইটো চা আহি গ'ল। এতিয়া তোৰ গোটেই মাছৰ হিচাপ ওলাই যাব। কওক। শুন, ইয়াতে জাল মাৰ আৰু ইয়াত কিমান মাছ আছে দেখা যায়গা। ঠিক আছে, মই মাৰিম। মাৰ পটাপট। কমলেশ এতিয়া চাবি আকৌ দেই, তই যেতিয়া পুখুৰীটো বিহাৰীক দিবি তেতিয়া আকৌ তই হিন্দীত কথা পাতিব লাগিব নহয়। তই জান নে নাই? হেই ইমান নাজানো নহয়, তই থাকিবি দেখোন। ইফালে মাৰ। চা, মই নাথাকিবও পাৰোঁ, তোক মই শিকাই দিম, সেইমতে তই কবি। এতিয়া এইফালে হ'ব দে, সেইকণৰ পৰাই তই দেখাচোন। হ'ব, তই তেতিয়াহ'লে শুন। সিহঁতে প্ৰথমতে এইকণতে ভেটা মাৰিব আৰু এইকণতে ভেটা মাৰি সিহঁতে পানী সিজিব। এইকণতে ভেটা মাৰি পানী সিজিলে মাছটো জঁপিয়াই আকৌ তালৈ গুচি যাব। তই এইকণতে নিদিবি, সেইকণতে দিবি। আৰু তাকে তই এতিয়া হিন্দীত কেনেকৈ কবি মই শিকাই দিছোঁ, শুন। কেনেকে শুন সিহঁতক কেনেকৈ কবি। यहाँ पर भेटा मारेगा तो माछ जपियाए आएगा, तो সেইখিনিতে ভেটা মাৰেগা তো মাছ কবি জপিয়াই नहीं आएगा। কেনেকৈ কৈ দিবি? থৈ দে তোৰ হিন্দীডাল। মাছ পাইছ না নাই? নাই পোৱা। তেনেকে জাল মাৰেগা তো মাছ কেনেকৈ আएगा? চাওঁ সেইফালা। চাওক, আৰু মাছ নাই, এটাও নাই। কমলেশ আৰু জাল নামাৰ বুজিছে, মই যাওঁগৈ। ৰ ক'লে যাওঁ তই? নহয়, মই দাঢ়ি কাটোগৈ। আগৰবাৰ জাঙিয়া এটা কিনিবলৈ গৈছিলো, সেইটোতো নিকিনিলে। আগৰ ইলাষ্টিকডালকে পিন্ধি আছো। এতিয়া মই দাঢ়ি কাটিব যাওঁ। মনে নাথাকো মই। পইচা দিয়ক, দাঢ়ি কাটিব লাগে। পইচা খুজোতে দাঢ়ি গৈ ইমান দীঘল হ'ল চাওকচোন। তোৰ দাঢ়ি কাটিবই হোৱা নাই, মই দেখিছা নাই, মই কটাই নাই। হৈছে নেকি? তাক পইচা কেইটামান দি দিবিচোন দাঢ়ি কেইডাল কাটিবলৈ। বাদ দিয়ক, এইবাৰ মই সঁচাকে বেলেগলৈ গুচি যামগৈ আৰু। কমলেশ চাইকেললৈ ভাল হ'ব ন? বনাই ল, ফিলিংছটো আনি ল। হ'ল নে নাই? হ'ব তেতিয়া শুন, কি কৈছিলো আগৰ। শুন দে, এইটোকে দিওঁ নে? এইটো অফ কৰাটো